আজি মই আহিছোঁ মোৰ পেহীহঁতৰ ঘৰত, ভাবিলোঁ এটা ভিডিঅ' বনাওঁ আপোনালোকৰ ওচৰত। আজি পেহীয়ে সকলোকে ইনভাইট কৰিছে, কাৰণ যিহেতু সিহঁতৰ নতুন বোৱাৰী আহিছে, সেইকাৰণে এসাঁজ খাবলৈ সকলোকে বোৱাৰীৰ হাতেৰে মাতিছে। তো আমি ভাবিহঁতে আহিলোঁ। ভাবি এইটো পেহী, জেঠীমাহঁতে এইটো নতুন ভাবি হয়। তো সকলোৱে আহিছোঁ, এতিয়া ভাত খাবলৈ বহিছে পেহীহঁতে। পেহাহঁতে, জেঠীমাহঁতে ভাত খাব লাগিছে, আমি পিছত খাম। পোলাও বনাইছে, মাংস, হাঁহৰ মাংস দি, আমি হাঁহৰ মাংস ভাল পাওঁ, সেইকাৰণে হাঁহৰ মাংস দি বনাইছে, আৰু মুৰ্গীও আছে, যোনে হাঁহ নাখায়। এয়া দাদাহঁতে টিভি চাই আছে, সিহঁতে ভাত খোৱা নাই, এতিয়া ভাত খাব। ইয়াত বহি কেনে দাদা, যিহেতু পেহী, সৰু পেহী হয়, চবেই আছে আৰু এনেকৈ সকলোৱে মানে ফূৰ্তি কৰি আছে। এইটো মেকুৰীহঁতে মেকুৰী পালিছে, বহুত মানে মৰম লগা মেকুৰীটো, এনেকৈ খেলি থাকে পেহাৰ লগত এনি টাইম। এতিয়া মই দাদাহঁতৰ ৰুমত গৈ আছোঁ। এতিয়া বাচ্ছাবিলাকে ইয়াত, মাইনাহঁতে আমাৰ খেলি আছে। এয়া ভাবীৰ ল'ৰা, এয়া পেহীৰ ছোৱালী, এয়া মোৰ মাইনাজনী। তাৰ চৰ্দি লাগিছে, সেইকাৰণে শুব দিছোঁ, কিন্তু অত্যাচাৰত তাই মানে সিহঁতৰ শুব পৰা নাই, এনেকৈ মানে খেলি আছে গোটেইকেইটাই, পূৰা এনজয় কৰি আছে সিহঁতে। পেহীহঁতে এতিয়া খাই আছে হাঁহৰ মাংস দি, পূৰা একদম খাই কিনে সিহঁতে উঠাৰ পিছত আমি বহিম খাবলৈ। পূৰা হাঁহৰ মাংস, মুৰ্গীৰ মাংস, আলু ভাজি, বেঙেনা ফ্ৰাই কৰিছে, টমেটো চাটনি কৰিছে, বুটৰ দাইল বনাইছে, এনেকৈ ভাবিয়ে চব মানে সকলোবিলাক ৰান্ধিছে অকলে। এয়া মই খাবলৈ বহিলোঁ, খাই আছোঁ এনেকৈ। আগত মানে চাটনি দি খাই আছোঁ, ভাজি দি পূৰা। এয়া ভাবি খাই আছে মোৰ লগত, পেহী, ভাবি, এনেকৈ খাই আছোঁ পূৰা। এয়া হাঁহৰ মাংস, এতিয়া ল'ম হাঁহৰ মাংস, টেষ্ট কৰিম কেনেকুৱা লাগে। এয়া কণী, এয়া মুৰ্গী মাংস, পূৰা খাই আছোঁ। এয়া বহুত ধুনীয়া হৈছে হাঁহৰ মাংসখিনি, মই খালোঁ, বহুত টেষ্টি পাইছোঁ, বহুত খাই দিলোঁ, কাৰণ বহুত দিন পিছত হাঁহৰ মাংস খালোঁ।